এতিয়া বৰ্তমান সময়ত মানে এনেকুৱা হৈ গৈছে, এই কথাটো মই এইটো কাৰণে ক'ব লগা হৈছে যে ন্যায় বিচৰা মানুহতকৈ বেছি এই জন্মদিন পতা বা জুবিনদাৰ নামত কিবা অনুষ্ঠান পাতি নিজৰ নাম হওক মানে এনেকুৱা ধৰণৰ মানুহবিলাকৰ সংখ্যা বাঢ়ি গৈছে, সেইকাৰণে আমি ক'ব লগা হৈছে। সকলোকে নমস্কাৰ। বৰ্তমান সময়ত আপোনালোক সকলোৱে গম পাইছে যে আমাৰ জুবিনদাৰ মৃত্যুৰ যিটো বিষয়, সেই বিষয়টো ক্ৰমান্বয়ে হ্ৰাস পাইছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা মানুহৰ সংখ্যা কম হৈ গৈছে আৰু বৰ্তমান সময়ত আমাৰ মানুহবিলাকৰ কাৰণে এটা বস্তু ইম্পৰ্টেণ্ট হৈ পৰিছে, সেইটো হৈছে জুবিনদাৰ জন্মদিন বা ইত্যাদিবিলাক। কিন্তু জুবিনদাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা মানুহখিনিয়ে হয়তো এই কথাখিনি পাহৰি গৈছে, জুবিনদাৰ সেই অনুৰাগীখিনিয়ে হয়তো এই কথাটো পাহৰি গৈছে যে জুবিনদাই এতিয়াও ন্যায় পোৱা নাই আৰু নাই। এতিয়া আমি জুবিনদাৰ জন্মদিন উদযাপন কৰি শ্ৰদ্ধাঞ্জলি আমি পাতিছোঁ বা কিবা পাতিছোঁ, ডাজ নট মেটাৰ। এতিয়া বৰ্তমান সময়ত যিটো চলি আছে যে সকলোৱে জুবিনদাৰ জন্মদিনৰ কাৰণে উখল মাখল এটা পৰিৱেশ সৃষ্টি কৰিছে, কিন্তু তাতকৈ বেছি ইম্পৰ্টেণ্ট হ'ব লাগিছিলে কোনটো? জাষ্টিছ ফৰ জুবিন গাৰ্গটো, যে জুবিনদাই এতিয়াও ন্যায় পোৱা নাই, জুবিনদাই কেতিয়া ন্যায় পাব বা জুবিনদাৰ ন্যায় পোৱাৰ ক্ষেত্ৰত আমি কেনেদৰে কাম কাজ কৰিছোঁ, সেই কথা বতৰাবিলাকে আচলতে আমাৰ কথা বতৰা হ'ব লাগিছিল। প্ৰকৃততে জুবিন অনুৰাগীৰ কথা বতৰা হ'ব লাগিছিল। প্ৰকৃততে সেই যিসকল লোক, লাখ হাজাৰ লাখ লোক যিদিনাখন জুবিনদাৰ মৃত্যুৰ দিনা যেতিয়া গুৱাহাটী কঁপাই তুলিছিল, সেই মানুহখিনিয়ে যদি জুবিনদাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ নাইবা জুবিনদাৰ ন্যায় বিচাৰিলেহেঁতেন, হয়তো আজিৰ ডেটত জুবিনদাৰ ন্যায় পালেহেঁতেন। কিন্তু বৰ্তমান সময়ত তাৰ বিপৰীতে সম্পূৰ্ণ এখন ওলোটা ছবি আমি দেখিছোঁ। কেৱল মাত্ৰ জুবিনদাৰ জন্মদিন 18 নৱেম্বৰ আহিছে, জুবিনদাৰ জন্মদিন পাতিব লাগে। ন' মেটাৰ, মই তাত মানা কৰা নাই, জুবিনদাৰ জন্মদিন উদযাপন কৰিব লাগিব, কিন্তু তাৰ সমান্তৰালভাৱে আমি জুবিনদাৰ ন্যায়িক যিটো বিষয়, এই বিষয়টো কিন্তু আমি সমানে আগুৱাই লৈ যাব লাগিব বুলি মই ভাবোঁ। কাৰণ জুবিনদাই যদি ন্যায় নাপায়, তেতিয়াহ'লে আমি এই জুবিনদাৰ জন্মদিন বা অন্যান্য কিবাকিবিবিলাক জুবিনদাৰ নামত অনুষ্ঠান আয়োজন কৰি কিন্তু একো লাভ নহ'ব, তাৰ একো উত্তৰ নোলাব। গতিকে আমি এটা কথা, আমি সকলোবিলাক উদযাপন কৰিম, জন্মদিনো উদযাপন কৰিম, তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো পাতিম, ইত্যাদি বিভিন্ন অনুষ্ঠানো পাতিম, কিন্তু তাৰ লগে লগে তাৰ সমান্তৰালভাৱে তাৰ সমান গুৰুত্বৰে আমি জুবিনদাই ন্যায় পোৱা যিটো বিষয়, এই বিষয়টো কিন্তু চলাই যাব লাগিব। এই বিষয়টোৰ ওপৰতো আমি লাগি যাব লাগিব আৰু আমাৰ ৰাইজক আমি মনত পেলাই দিব লাগিব যে জুবিনদাই কিন্তু এতিয়াও ন্যায় পোৱা নাই। গতিকে জুবিনদাৰ ন্যায় আমি বিচাৰিব লাগিব, জুবিনদাই ন্যায় পাব লাগিব। কাৰণ আমি বাৰে এটা কথা কৈ আছোঁ, জুবিনদাহেন মানুহে যদি ন্যায় নাপায়, তেতিয়াহ'লে আমি ক'ৰ পৰা ন্যায় পাম বা আমাৰ দৰে ঘটীয়ামতীয়ামবিলাকে কি হ'ব? গতিকে এই কথাটো চিন্তনীয় বিষয়, এই কথাটো ভাবিবলগীয়া বিষয়। এতিয়া আপোনালোকে চাব কিছুমান বিষয়, ৰঙিয়াত ABVPৰ কিছুমান মেম্বাৰে, মই দেখা পাইছিলোঁ আজিৰ পৰা 3 দিনমান আগত, কিন্তু মই ভিডিঅ' কৰা নাছিলোঁ কাৰণ বিভিন্ন ধৰণৰ কথা বতৰা হৈ আছে। আমি ভিডিঅ' বনালেই বিভিন্ন চ'ৰ্চৰ পৰা ফোন আহে, ভিডিঅ' ডিলিট কৰিব লাগে, কিবা কৰিব লাগে, কিন্তু আচল কথাটো হ'ল জুবিনদাৰ এই ৰঙিয়াত ABVPৰ মেম্বাৰ্ছবিলাক আমি জানিব পাৰিছোঁ, সেইসকলে জুবিনদাৰ ফটো থকা জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থোৱা সেই বেনাৰ ফালি গুৰিয়াই গছকি যেনেদৰে তহিলং কৰিছে, সেইসকল আচলতে কি প্ৰকৃত অনুৰাগী? সেইসকল নে কি? আচলতে তাত আমাৰ প্ৰশ্ন আছে, কাৰণ জুবিনদাই এতিয়াও ন্যায় পোৱা নাই। জুবিনদাই ন্যায় পালেও বা নাপালেও যে জুবিনদাৰ ফটোসহ থকা এখন বেনাৰ কেনেদৰে ফালিবলৈ পাৰিলে, এই কথাটোত কিন্তু আমাৰ প্ৰশ্ন আছে। গতিকে ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ, অন্য যি হওক যি নহওক সেইখিনি পিছৰ কথা। বৰ্তমান সময়ত বাৰে ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিচৰা হৈছে। বৰ্তমান সময়ত এই জুবিনদাৰ এই যিটো বিষয়, এই বিষয়টো নৎসাত কৰিবৰ কাৰণে, ধূলিসাৎ কৰিবৰ কাৰণে, নোহোৱা কৰিবৰ কাৰণে বাৰে এচাম মানুহে বিভিন্ন ধৰণৰ এটা সৰু বিষয় উলিয়াই পেলাই সেই বিষয়টো মানে ফিৰিঙতিটো খাণ্ডৱ সৃষ্টি কৰি এই জুবিনদাৰ বিষয়টো নোহোৱা কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে। গতিকে আমি এই কথাটো বুজি পোৱা উচিত যে জুবিনদাৰ বিষয়টো নোহোৱা কৰিবৰ কাৰণে কোনে কেনেদৰে চেষ্টা কৰি আছে। গতিকে আমি সেই মূল বিষয়টোৰ পৰা আঁতৰি নগৈ যাতে বাকীবিলাক সমালোচনাৰ মাজতে আমি জুবিনদাৰ যিটো বিষয়, এই বিষয়টোৰ কাৰণেও যাতে যুঁজি যাব পাৰোঁ, ইয়াৰ কাৰণেও যাতে লাগি যাব পাৰোঁ, ন্যায়ৰ কাৰণে যাতে আমি মাত মাতি যাব পাৰোঁ, তাৰ কাৰণে কিন্তু আমি সকলোৱে মন দিব লাগিব, তাৰ কাৰণে আমি সকলো ইচ্ছা কৰিব লাগিব। কাৰণ জুবিনদা বুলি ক'লেই এই জুবিন শব্দটো আচলতে আমাৰ অন্তৰ, আমাৰ বুকুৰ এটা বিষ জুবিন। গতিকে সেই জুবিনদাৰ কাৰণে আমি সকলোৱে
ন্যায় বিচাৰিব লাগিব, জুবিনদাৰ ন্যায় পাব লাগিব। এইটো আমাৰ চিধা আৰু স্পষ্ট কথা। যিমানে যোনে বিভিন্ন ইছ্যু ডাইভাৰ্ট কৰিব নিবিচাৰক কিয়, আমাক জুবিনদাই ন্যায় লাগিব। আৰু আমি সকলো অনুৰাগী তথা সকলো অসমবাসী ৰাইজক এটা কথা আহ্বান অনুৰোধ কৰিব বিচাৰিছোঁ, আমি জুবিনদাৰ জন্মদিন পাতিব লাগিব, কিন্তু জুবিনদাৰ ন্যায়তকৈ জন্মদিনটো ডাঙৰ হ'ব নোৱাৰে। 18 নৱেম্বৰ এতিয়া বৰ্তমান সময়ত মানে এনেকুৱা হৈ গৈছে, এই কথাটো মই এইটো কাৰণে ক'ব লগা হৈছে যে ন্যায় বিচৰা মানুহতকৈ বেছি এই জন্মদিন পতা বা জুবিনদাৰ নামত কিবা অনুষ্ঠান পাতি নিজৰ নাম হওক, মানে এনেকুৱা ধৰণৰ মানুহবিলাকৰ সংখ্যা বাঢ়ি গৈছে। সেইকাৰণে আমি ক'ব লগা হৈছে যে জুবিনদাৰ ন্যায়তকৈ বেছি ডাঙৰ জন্মদিন বা বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক, সংগীত অনুষ্ঠান, কিবা অনুষ্ঠানবিলাক জুবিনদাৰ ন্যায়তকৈ ডাঙৰ বস্তু হ'ব নোৱাৰে। গতিকে আমি সকলোৱে জুবিনদাৰ ন্যায় পাব লাগিব, জুবিনদাৰ ন্যায় বিচাৰিব লাগিব। এই বিষয়বিলাক চলি থকাৰ লগতে তাৰ সমান্তৰালভাৱে বা তাতকৈ অধিক গুৰুত্বভাৱে আমি ল'ব লাগিব জুবিনদাৰ ন্যায়িক বিষয়টো। জুবিনদাৰ ন্যায় পাব লাগিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ।